মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা দুপৰে আহি তুমি যে মোৰ শুকান পথত নিয়ৰৰে চেঁচা কোবা নামি অহা ৰ'দৰে নৈ হে গাইজ কেনে খবৰ আপোনালোকৰ আশা কৰিছোঁ চবৰে খবৰ ভাল আৰু আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আহিলোঁ এনে ভাবিলোঁ এটা ব্লগ দিওঁ কিনো কৰি থাকিম আমি চবেই সেইকাৰণে আহিলোঁ একবাৰ ঐ তই কি কৰি আছা ঠিকে আছে ঠিক কৰিছি দে গীতে মই খাব নালাগে আৰু গোটেইখিনি ঠিক কৰিলি খা 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 যা পিঠা কেন লৈ আ যা মই নাযাওঁ কি ফাল্টু চলি চাহ কাপো হ'লো বিস্কুটো হ'লো চিৰাও হ'লো এতিয়া বোলে পিঠা আনিব দিয়াৰ লগে নানে নাখাওঁ পিঠা তাৰ কি আনে পিঠাই নাখাওঁ আমি আজি পাওঁ দেখোন চাহ পাওঁ লাভ মাৰিম প্ৰতিষ্ঠা এইটো চোৰ মস্ত ডাঙৰ চোৰ কৰি আছে দেখছি না গোটাই মাহা চোৰ করছি ক'ত যা চোৰ কৰি দেখছি না ই দিনদি প্রায় চোর করে দোকানত সবরে দোকান চোর করে কি বাইক ললি এখন তাকেতো বাইকৰ আগত দেখি আকৌ নাই দেখোন গাইজ বোকা এটা দেখছি না একবাৰ ক'লে মোক গাড়ীখন চাচ্ছি সিও যাই পেলাই বহি আছে ঠিকে আছে পাৰব গম পাইছি এই নাই বুলি চিহৰ পেকেট আকলা আকলে হালাক মই যদি খালোঁ হয় না দাউৰি আহিলে হয় অলপমান দি এতিয়া নিজে ঘৰে কি চুপচাপ বহি আছে যাক ভাল লাগছে খাই এই কৰোঁ যে আৰু জীয়াকক চাক চেল্ফি মাৰি আছে হ'ব ইমান ফটো মাৰিব নালাগে বান্দাৰ হানে দেখা পায় গাড়ী চাক চাক ঠেলা ভাড়া মাৰিব লগা আছে পইচা পাতি নোহোৱা আছে বেচাৰে ঠেলা ভাড়া মাৰি আছে দেখছি না এদিন আহি বসছি দা ঠেলা চলাব লাগে তেতিয়াহ'লে তলত নেতা নম্বৰটো কণ্টেক্ট কৰি দিম এই নম্বৰটো তলত দি দিম ঠেলা চেলাত বস্তু নিব লগা হ'লে কণ্টেক্ট কৰিলে হ'ল পিছে কেনে অনুভৱ কেনে অনুভৱ ঠেলা চলে একদম চাচিকে চলোৱা পায় ঠেং দুখন আছে আৰু চকান কেনে অনুভৱ এলটো চলা আহে পাইছোঁ ঠেং দুখন দি খেলি আছোঁ ষ্টেৰিং কাটি কেনে লাগছি একদম ফুল পাৱাৰ দে ভাল লগা আছে পিছে তোক ঠেলাখনৰ লগত জন্মগত অভ্যাস আচ্ছা দে পিছে গাইছ ঠেলাৰ বস্তু নিব লগা হ'লে কণ্টেক্ট কৰিব তলত নম্বৰটো দি দিম তলত নেতা নম্বৰটো কণ্টেক্ট কৰিব দিয়া নম্বৰটো নহয় আচ্ছা বাই বাই কি বিক্ৰী কৰি আছা ভাঙা চিঙা দিকে ঠিকে আছে মনটো গেছি এটা মানুহ কিবা মাধ্যমৰ কামত দেখাব কাৰণে তাক মই ৰখি আছোঁ বৰ্তমান কিমান টাইম লাগে গম নাপাওঁ আৰু ৰখোঁ সি আহিলে একেলগে দেখাইছোঁ কি কৰোঁ ৰাতিপুৱা তাকতো লাৰু আনিব দিলৈ লাৰু আহি নাপলাক পিঠাও আহি নাপলাক কিন্তু সি আহিছে কি পিঠা কৈ পিঠা বনোৱা নাই
পিঠা বনাম একলা খাইছে লাডু হে বনছিল পিঠা থৰি না বনছিল লাড়ু কই লাডু আনা নাই মোৰ ভাগৰ চিৰা গতে শিক কৰিছে কিন্তু লাডু কি আনিমে এনেকুৱা লগ থাকিলে না ৰাখো দৰকাৰ নাই খাব পানে কেনে হৈছে লাড়ু এটা কৈছোন মোক কি কেনে হৈছে এনে খাব পানে খাবা পাইছো কিন্তু তলত খাম বুলি আশা কৰিছিলো নালগে যা খাবা ঘৰত যাবি ঘৰতে যাওঁ দিয়ক গাইছ মই ঘৰত যাওঁ